নমস্কাৰ বন্ধুসকল, আজি আমি ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ বিষয়ে কথা পাতিম, যিখন মাৰ্কেটৰ দ্বাৰা এজন সাধাৰণ মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীৰ ব্যক্তিও হাজাৰ লাখ মানুহৰ নেটৱৰ্ক বনাই মাৰ্কেটিং কৰি আনলিমিটেড আৰু পেছিভ ইনকাম কৰিব পাৰে। মই কি কৈ আছোঁ? ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ দ্বাৰা হাজাৰ লাখ মানুহৰ নেটৱৰ্ক বনাই মাৰ্কেটিং কৰা কথা। তাৰ মানে ডাইৰেক্ট সেলিং মাৰ্কেটিং নেটৱৰ্ক মাৰ্কেটিং নহয়। ডাইৰেক্ট সেলিং মাৰ্কেটিং এটা মাধ্যম হয়, যিটো মাধ্যমে আমাক ইউনিক প্ৰডাক্ট আৰু এটা ছিষ্টেম প্ৰভাইড কৰে, যিটোৰ দ্বাৰা আমি নেটৱৰ্ক বনাই মাৰ্কেটিং কৰিব পাৰোঁ। বুজিব পাৰিছে? ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ কথা জনাৰ আগত আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা জানিব লাগিব। আমি যিখন মাৰ্কেটৰ পৰা ৰেগুলাৰ বজাৰ কৰোঁ, টুথপেষ্ট, চাবোন, বিউটি প্ৰডাক্ট, হাউচ হোল্ড প্ৰডাক্ট, আয়ুৰ্বেদিক প্ৰডাক্ট ইত্যাদি, সেইখন মাৰ্কেটকে কোৱা যায় ট্ৰেডিশ্যনেল মাৰ্কেট। ট্ৰেডিশ্যনেল মাৰ্কেটত কাষ্টমাৰে মেনুফেকচাৰৰ পৰা ডাইৰেক্ট প্ৰডাক্টটো নাপায়। মেনুফেকচাৰে এটা চেইন ছিষ্টেমত কাষ্টমাৰলৈকে প্ৰডাক্ট পঠায়। এজ এ কাষ্টমাৰ আমি ৰিটেইল শ্বপৰ পৰা প্ৰডাক্টটো ল'ব লাগে। ৰিটেইল শ্বপে হ'লচেলাৰে লোকেল ডিষ্ট্ৰিবিউটৰে নেশ্যনেল ডিষ্ট্ৰিবিউটৰ, আৰু নেশ্যনেল ডিষ্ট্ৰিবিউটৰে CNF, আৰু CNF এজেণ্টে মেনুফেকচাৰৰ পৰা প্ৰডাক্টটো লয়। আৰু কোম্পানীয়ে প্ৰডাক্টটো প্ৰমোশ্যন কৰিবৰ কাৰণে কষ্টলি এডভাৰটাইজমেণ্ট কৰে, যেনেকৈ ডাঙৰ গ্ল' চাইন লগাই, ডাঙৰ চেলিব্ৰিটি মাতি এডভাৰটাইজ কৰি পেলাই নিজৰ প্ৰডাক্টটো প্ৰমোশ্যন কৰে। সমীক্ষাই কৈছে মেনুফেকচাৰে 30 টকাত ওলাই দিয়া প্ৰডাক্টটো কাষ্টমাৰে 100 টকাত কিনিব লাগে, এনেকুৱা চেইন ছিষ্টেমৰ কাৰণে, আৰু মাজৰ 70 টকাটো এই মধ্যভোগীৰ মাজত ভগাই দিয়া যায়। এই 70 টকাটো কাষ্টমাৰৰ টোটেলি লছ। এই 70 টকাটো এনেই অহা টকা আছিলে নেকি? এনেই অহা টকা নাছিলে। আমাৰ মাথাৰ ঘাম মাটিত পেলাই ইনকাম কৰা আছিলে। মাহেকত ট্ৰেডিশ্যনেল মাৰ্কেটত যদি আমি 10,000 টকাৰ প্ৰডাক্ট কিনিছোঁ, তেনেহ'লে আমি 3,000 টকাৰ প্ৰডাক্ট পাইছোঁ, আৰু 7,000 টকাৰ প্ৰডাক্ট আমি বিলাইছোঁ বেলেগক। এনেকৈ বছৰ দিনত যদি 1 লাখ টকাৰ প্ৰডাক্ট লৈছোঁ, তেন্তে 70,000 টকা আমাৰ লছ হৈছে, আৰু 30,000 টকাৰহে প্ৰডাক্ট পাইছোঁ। এই ট্ৰেডিশ্যনেল মাৰ্কেটখন আজু ককাৰ দিনৰ পৰা চলি আছে, আৰু আমাৰ বংশটোৱে এই মাৰ্কেটখনৰ পৰা যদি 1 কৰোৰ টকাৰ প্ৰডাক্ট লৈছে, তেন্তে আমাৰ টোটেল লছ 70 লাখ টকা। আমি ইয়াৰ পৰা গম পালোঁ কি আমি অজানিতে, আমাৰ ইনফৰমেশ্যনৰ অভাৱৰ কাৰণে আমি এনেকুৱা এখন মাৰ্কেটত বজাৰ কৰি আছোঁ, যিখন মাৰ্কেটে আমাক লাখ টকা লছ কৰাই আছে। এতিয়া আমি ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ কথা পাতোঁ। ডাইৰেক্ট সেলিং মাৰ্কেটিঙত সেই 30 টকাৰ বস্তুটো 100 টকাতে বিকে, কিন্তু ইয়াত কোনো ধৰণৰ ৰিটেইল শ্বপ, হ'লচেলাৰ, লোকেল ডিষ্ট্ৰিবিউটৰ, নেশ্যনেল ডিষ্ট্ৰিবিউটৰ, CNF এজেণ্ট নাথাকে, এডভাৰটাইজমেণ্ট নাথাকে। ইয়াতে অকল কাষ্টমাৰ ৰিকমেণ্ডেশ্যন এণ্ড মাউথ পাব্লিচিটি, আৰু প্ৰডাক্টটো ডাইৰেক্ট মেনুফেকচাৰৰ পৰা কাষ্টমাৰলৈকে আহে। আৰু ৰৈ যোৱা 70 টকাটো যিবিলাক কাষ্টমাৰে আনক ৰিকমেণ্ডেশ্যন কৰে, মাউথ পাব্লিচিটি কৰে, আৰু ছিষ্টেম ফ'ল' কৰি নেটৱৰ্ক বনাই মাৰ্কেটিং কৰে, সেইবিলাক কাষ্টমাৰৰ মাজত ভগাই দিয়ে। আমি কি গম পালোঁ? ডাইৰেক্ট সেলিং মাৰ্কেটিঙত আপুনি কাষ্টমাৰ হৈ থাকিলে 70 টকাৰ ভাগ নাপায়। আপুনি ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ ছিষ্টেম ফ'ল' কৰি নেটৱৰ্ক বনাই মাৰ্কেটিং কৰিলে 70 টকাৰ ভাগ পাব। মন কৰিবলগীয়া কথা এইটোৱে যে ট্ৰেডিশ্যনেল মাৰ্কেটত যি প্ৰডাক্ট পোৱা যায়, যেনেকৈ টুথপেষ্ট, চাবোন, বিউটি প্ৰডাক্ট, হাউচ হোল্ড প্ৰডাক্ট, আয়ুৰ্বেদিক প্ৰডাক্ট, এই চব প্ৰডাক্টে ডাইৰেক্ট সেলিং মাৰ্কেটিঙতো পোৱা যায়। জাষ্ট আমি দোকানখন চেঞ্জ কৰিব লাগে, আৰু ইয়াৰে 70 টকাৰ ভাগ ল'ব লাগে। এই 70 টকাত হাজাৰ কৰোৰ টকা লুকাই আছে। জাষ্ট দোকানখন চেঞ্জ কৰিলে আমি এই কোটি টকাৰ ভাগ ল'ব পাৰোঁ। ইয়াৰ দৰে সহজ লাভদায়ক বিজনেছ পৃথিৱীত ক'তোৱে নাই। এইখিনি কৈ
আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় হিন্দ, জয় মাই লাইফষ্টাইল।